নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল কাছিয়লিলৈ স্বাগতম জনালোঁ। আজি আমি আসাম হিষ্ট্ৰীৰ ওপৰত কিছুমান কুৱেশ্যন ডিছকাছ কৰিম আৰু আজি ভিডিঅ'টো মোষ্ট ইম্পৰ্টেণ্ট হ'ব কাৰণ আজি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আজি ডিছকাছ কৰিম। তেতিয়াহ'লে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 তিনিবাৰ। 1817 চনৰ পৰা 1821 চনলৈকে মানে তিনিবাৰকৈ অসম আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমলৈ কোনে মান আনিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 বদন চন্দ্ৰ বৰফুকনে প্ৰথম অসমলৈ মান আনিছিল। নেক্সট কুৱেশ্যনটো হৈছে নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ D2 ভৌম বংশ। নৰকাসুৰে ঘটকাসুৰক বধ কৰি এটা নতুন বংশৰ প্ৰতিষ্ঠা কৰিছিল। এই বংশটো আছিল ভৌম বংশ। ভূমিদেৱী নৰকাসুৰৰ মাক আছিল, সেইবাবে এই বংশটোৰ নাম ভৌম বংশ ৰখা হয়। নেক্সট কুৱেশ্যনটো হৈছে ভাস্কৰ বৰ্মনৰ শাসনকালত প্ৰাগজ্যোতিষপুৰলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম কি? উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 হিউৱেনচাং। কুমাৰ ভাস্কৰ বৰ্মা বৰ্মন বংশৰ এজন শক্তিশালী ৰজা আছিল। কুমাৰ ভাস্কৰ বৰ্মাৰ দিনতে চীনা পৰিব্ৰাজক হিউৱেনচাং অসমলৈ আহিছিল। তেওঁ লিখি থৈ গৈছে যে কামৰূপ ৰাজ্যৰ বিস্তৃতি 1675 মাইল আছিল। নেক্সট কুৱেশ্যনটো হৈছে কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি? উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 মহিৰংগ দানৱ। নেক্সট কুৱেশ্যনটো হৈছে হিউৱেনচাঙৰ কামৰূপৰ বিষয়ে লিখা টোকাখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 চিউকি। নেক্সট কুৱেশ্যনটো হৈছে শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 ত্যাগসিংহ। শালস্তম্ভ বংশ 7ম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ এজন লোকে প্ৰতিষ্ঠা কৰে। তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তুলি নি বৰ্তমান তেজপুৰৰ ওচৰৰ হাৰুপেশ্বৰ নামে ঠাইত পাতে। এই বংশৰ ৰজাসকলে আনুমানিক 650 খ্ৰীষ্টাব্দৰ পৰা 900 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। শালস্তম্ভৰ পিছৰ পৰা ত্যাগসিংহ পৰ্যন্ত মুঠ 21জন ৰজাই কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। এই বংশৰ পতনৰ পিছত পাল বংশৰ ৰজাই কামৰূপ ৰাজ্য শাসন কৰে। ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা কৈ দিওঁ, এই বংশৰ আটাইতকৈ শক্তিশালী ৰজাজন আছিল শ্ৰী হৰ্ষদেৱ বা শ্ৰী হৰ্ষ। নেক্সট কুৱেশ্যনটো হৈছে কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 বিশ্বসিংহই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। কোচ ৰাজবংশ কমতা ৰাজ্যত শাসন কৰা এক শাসক গোষ্ঠী। 1498 চনত খেন ৰাজবংশৰ পতনৰ পিছত 1515 চনত কোচ ৰাজবংশই কমতা ৰাজ্যত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে। কোচ ৰাজবংশৰ প্ৰথম ৰজা বিশ্বসিংহ আৰু তেওঁৰ পুত্ৰই পৰৱৰ্তী ৰজা নৰনাৰায়ণ আৰু সেনাপতি চিলাৰায়ে সোনকালে কামৰূপ ৰাজ্যৰ পশ্চিম অংশ আৰু দক্ষিণ অসমৰ কিছু অংশ অধিকাৰ কৰে। নেক্সট কুৱেশ্যনটো হৈছে শুক্লধ্বজক কি নামেৰে জনা যায়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 চিলাৰায়। চিলাৰায় বা বীৰ চিলাৰায় প্ৰকৃত নাম আছিল শুক্লধ্বজ। তেওঁ নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল। তেওঁ চিলাৰ দৰে চুৰ মাৰি ৰণ কৰিছিল, সেইবাবে তেওঁক চিলাৰায় বুলিও জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে বুৰঞ্জী শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে? অপশ্যনত আছে আহোম, লেটিন, গ্ৰীক আৰু বৰ্মা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 আহোম ভাষাৰ পৰা লোৱা হৈছে। বুৰঞ্জী হৈছে ইতিহাসৰ এক প্ৰকাৰৰ কালক্ৰমিক লিখিত বিৱৰণ। বুৰঞ্জী শব্দটো মূল টাই চীন আহোম ভাষা। নেক্সট কুৱেশ্যনটো হৈছে কোন স্বৰ্গদেউৰ সময়ত প্ৰথম মোৱামৰীয়া যুদ্ধ হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ D2 লক্ষ্মীসিংহৰ। মোৱামৰীয়া বিদ্ৰোহ আছিল মায়ামৰা সত্ৰৰ ভক্ত মৰাণসকলৰ আৰু আহোম ৰজাসকলৰ মাজত 1800 শতিকাত সংঘটিত হোৱা সংঘাত।
ইয়াৰ ফলত আহোম ৰজা আৰু ৰজাঘৰীয়াৰ বিৰুদ্ধে গণজাগৰণৰ সৃষ্টি হৈছিল আৰু দুবাৰকৈ আহোম ৰজাই ৰাজধানী অধিকাৰ হেৰুৱাইছিল। পাছলৈ ৰাজধানী পুনৰ অধিকাৰ কৰোঁতে বহু প্ৰজাৰ মৃত্যু ঘটিছিল। আহোম ৰজাই সমগ্ৰ ৰাজ্য ঘূৰাই পোৱা নাছিল। নেক্সট কুৱেশ্যনটো হৈছে কেতিয়া শৰাইঘাট যুদ্ধ হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2। 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল। শৰাইঘাটৰ যুদ্ধ 1671 চনত সংঘটিত হৈছিল মোগল আৰু আহোমৰ মাজত। মোগল সাম্ৰাজ্যৰ সেনাপতি আছিল ৰামসিংহ আৰু আহোম ৰাজ্যৰ সেনাপতি লাচিত বৰফুকন আছিল। এই যুদ্ধ ব্ৰহ্মপুত্ৰৰ শৰাইঘাটত বৰ্তমান গুৱাহাটীত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ইটাখুলিৰ ৰণ কেতিয়া হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2। 1682 চনত ইটাখুলিৰ ৰণ হৈছিল। ইটাখুলিৰ ৰণ 1682 চনত আহোম ৰাজ্য আৰু মোগল ৰাজ্যৰ মাজত গুৱাহাটীত সংঘটিত হৈছিল। আহোমসকলে এই যুদ্ধত মোগলৰ বিৰুদ্ধে জয়লাভ কৰে। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এই যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 গদাধৰ সিংহই। উমানন্দ বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ। ই গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত। উমানন্দত বিখ্যাত উমানন্দ দেৱালয় আছে। এই উমানন্দ দেৱালয় নামৰ পৰাই নদীদ্বীপটোৰ নাম উমানন্দ হ'ল। ব্ৰিটিছসকলে উমানন্দৰ আকৃতিৰ বাবে পিকক আইলেণ্ড বা ময়ূৰ দ্বীপ বুলিছিল। নেক্সট কুৱেশ্যনটো হৈছে ৰংঘৰ কোনে নিৰ্মাণ কৰাইছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ D2 প্ৰমত্ত সিংহই। স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত 1746 চনত ৰংঘৰ নিৰ্মাণ কৰাইছিল। ৰংঘৰ হৈছে এটা ঐতিহাসিক দুমহলীয়া পকীগৃহ। এই ঐতিহাসিক ৰংঘৰৰ পৰাই এসময়ত ৰাজ পৰিয়াল আৰু ৰাজ বিষয়াসকলে ৰঙালী বিহুত অনুষ্ঠিত হোৱা ম'হৰ যুঁজ, হেন যুঁজকে আদি কৰি বহুতো বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে লৰা ৰজাৰ প্ৰকৃত নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 চুলিকফা। নেক্সট কুৱেশ্যনটো হৈছে শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল? উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 শিৱসিংহই। শিৱদৌলটো শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত। অম্বিকা কুঁৱৰী বা মদাম্বিকা কুঁৱৰীৰ নিৰ্দেশ মৰ্মে 1731 খ্ৰীষ্টাব্দত সোণৰ কলচীৰ সৈতে শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰীও খন্দাইছিল। আজি আমাৰ নেক্সট কুৱেশ্যনটো হৈছে গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 প্ৰমত্ত সিংহই। শুক্ৰেশ্বৰ মন্দিৰ হ'ল অসমৰ কামৰূপ জিলাত অৱস্থিত এটা গুৰুত্বপূৰ্ণ শিৱ মন্দিৰ। আহোম ৰজা প্ৰমত্ত সিংহই 1744 চনত শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰাইছিল। গুৱাহাটী মহানগৰৰ পাণবজাৰ নামে ঠাইত মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা শুক্ৰেশ্বৰ বা ইটাখুলি। নেক্সট কুৱেশ্যনটো হৈছে আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? অপশ্যনত আছে ৰংপুৰ, কামৰূপ, চৰাইদেউ আৰু কমতাপুৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 চৰাইদেউত। নেক্সট কুৱেশ্যনটো হৈছে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? অপশ্যনত আছে 1826 চনত, 1827 চনত, 1825 চনত আৰু আছে 1830 চনত। এই প্ৰশ্নটো মই কৈ নিদিওঁ, আপোনালোকলৈ এৰিছোঁ। আপোনালোকে মোক ইয়াৰ শুদ্ধ উত্তৰটো কমেণ্ট বক্সত জনাব। বন্ধু বান্ধৱীসকল, আজি ইমানখিনিয়ে আছিল কিছুমান গুৰুত্বপূৰ্ণ আছাম হিষ্ট্ৰীৰ কুৱেশ্যন আনচাৰ। আৰু এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়, আপোনালোকে ভালদৰে পঢ়িব। আৰু যদি আজি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।